সোপা ধৰা কথাটো আমিও এতিয়া শুনি আছোঁ জেগাই জেগাই মানুহে মানে মুখে মুখে এনেকুৱা কথা কৈ আছে, কিন্তু নলবাৰী ডিষ্ট্ৰিক্টত এনেকুৱা সোপা ধৰা বুলি কোনো ঘটনা হোৱা নাই। আৰু আচলতে এইটো এটা মিছা কথা, এটা ৰিউমাৰ। গতিকে আপোনালোকৰ মাধ্যমেৰে মই ৰাইজক জনাব বিচাৰোঁ যে এনেকুৱা কথাবিলাক প্ৰচাৰ কৰিব নালাগে। আৰু ইভেন ছ'চিয়েল মিডিয়াত তেওঁলোকে কিছুমান মানুহে মেছেজ এটা পঠাইছে যে আমুকত সোপা ধৰা ওলাইছে, সেইটো নজনাকৈ এইটো সত্য হয় না নহয় সেইটো আকৌ ফৰৱাৰ্ড কৰি দিছে। গতিকে মানুহৰ মাজত এটা আতংক হয়। সৰু সৰু ল'ৰা ছোৱালী টিউশ্যন পঢ়িবলৈ যায়, তেওঁলোকে যাবলৈ ভয় খায় বা তেওঁলোকৰ গাৰ্জেনে তাত পঠাবলৈ ভয় খায়। গতিকে গাৰ্জেনসকলকো মই আহ্বান জনাইছোঁ যে নলবাৰী ডিষ্ট্ৰিক্টত তেনেকুৱা একো নাই। আমি পুলিচ সকলো জেগাতে পেট্ৰলিং কৰি আছোঁ, চাইছোঁ। আৰু মানে এটা মই এক্সাম্পল দিব বিচাৰিছোঁ যে ঘগ্ৰাপাৰত সেইদিনা এজনী মহিলা তেওঁ ৰাস্তাত আছিলে, তেওঁক দেখি পেলাই কিছুমান মানুহে ক'লে যে সোপা ধৰা ঘূৰি আছে। লগে লগে পুলিচ তাত গ'ল, তেওঁক আনিলে। দেখা গ'ল যে তেওঁ মেণ্টেল প্ৰব্লেম আছে লেডি। গতিকে ইমিডিয়েট তেখেতক মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে ব্যৱস্থা কৰা হৈছে। গতিকে কেতিয়াবা এনেকুৱা মেণ্টেলি ইল মানুহ ক'ৰবাত ঘূৰিব পাৰে। গতিকে সেইটো সোপা ধৰা বুলি ভাবি মানে তেওঁৰ ওপৰত মাৰপিট বা এনেকুৱা অত্যাচাৰ একো চলাব নালাগে। লগে লগে পুলিচক খবৰ দিব লাগে। তেনেকুৱা দেখিলে আমি তাৰ ওপৰত যিটো বিহিত ব্যৱস্থা ল'ব লাগে সেইখিনি আমি ল'ম। ফেচবুক হোৱাটছআপত ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ যে ফেচবুক হোৱাটছআপত এইবোৰ বস্তু বিয়পাব নালাগে, ইয়াৰ পৰা বিৰত থাকিব লাগে। আৰু যদি কোনোবাই এইটো কাম কৰি থাকে বাৰে বাৰে, তেতিয়াহ'লে তাৰ ওপৰত আমি আইনগত ব্যৱস্থা ল'ম। ছাৰ, নলবাৰীত কোনো সোপা ধৰা নাই আপোনালোকে? নাই, এতিয়ালৈকে কোনো তেনেকুৱা ৰিপৰ্টিং হোৱা নাই। আচলতে সোপা ধৰা নাই, এইটো এটা মিছা অপবাদ। তেনেকুৱা ক'ৰবাত অসমত আপুনি শুনিছে নেকি? কেতিয়াবা আপুনি নিজৰ পাষ্ট হিষ্ট্ৰী আপুনি চাওকচোন, সোপা ধৰা বুলি বস্তু আছে নেকি? সেইটো মাজে মাজে কেতিয়াবা অপবাদ এটা ওলায়, এইটো এটা অপবাদ হয়, এইটো মিছা কথা, ৰিউমাৰ। গতিকে আপোনালোকে এইটো ভয় খাব নালাগে। যদি ক'ৰবাত কেতিয়াবা তেনেকৈ মই কৈছোঁ সেইদিনা এটা মেণ্টেলি ইল মহিলাক দেখিলে, তেনেকুৱা মানুহ যদি দেখা পায় লগে লগে আমাক ক'লে হ'ল, আমি একশ্যন। সোপা ধৰা বাতৰি বিয়পা বিৰুদ্ধে কি একশ্যন হ'ব পাৰে ছাৰ, যিহেতু ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চা চলি আছে? ছ'চিয়েল মিডিয়াত মিছা অপবাদ কৰাৰ কাৰণে যিটো আইনগত ব্যৱস্থা আছে সেইখিনি আমি ল'ম।